এইফালে আগেৰে মানে এইফালে দাদা এখন এজন কোন বাৰু নমস্কাৰ, মোৰ নাম শ্ৰী জুমন গগৈ। মই ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ৫ম শ্ৰেণীত পঢ়োঁ। আজি আমাৰ ইয়াত এখন গ্ৰন্থমেলা হৈছিলে। সেই গ্ৰন্থমেলাৰ পৰা মই 4খন জীৱনী কিনিলোঁ। এইখন মই বহুত ধুনীয়া পালোঁ। মই 2খনমান পঢ়িলোঁ। মই কিনিলোঁ ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়াৰ এখন জীৱনী, এখন স্বৰ্গদেউ চাওলুং চুকাফাৰ জীৱনী, হিতৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন জীৱনী আৰু নীলমণি ফুকনৰ এখন জীৱনী কিনিলোঁ। তোমালোকৰ বিদ্যালয়ত এতিয়া গ্ৰন্থমেলা এখন হৈছে, জীৱনী গ্ৰন্থমেলা। তুমি কেনে পাইছা কোৱাচোন, তোমাৰ কেনে লাগিছে? মোৰ বহুত ভাল লাগিছে, কিতাপবোৰো ভালেই আহিছে। তুমি কি কিতাপ কিনিলা? মই নীলমণি ফুকনৰ এখন কিতাপ কিনিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম হৈছে অৰুন্ধতী বৰুৱা। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 5। তোমাৰ কেনে লাগিছে? ভাল লাগিছে। জীৱনী গ্ৰন্থমেলাৰ পৰা তুমি কি কিনিছা? মই পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱনী কিনিছোঁ। তুমি তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বগ্নিভা চেতিয়া। ইয়াত ভাল লাগিছে ন? আজি বহুত কিতাপ দেখিছা? ঠিক আছে।